আমি গৈ আছোঁ চিকাগো ডাউনটাউন এয়াৰপৰ্টৰ পৰা দেখাইছে এতিয়া 1 ঘণ্টা আমি আহিলোঁ 30 মিনিট পুৰা 1.5 ঘণ্টা আছিলে ইমানে ট্ৰেফিক নহয় 20 মিনিট লাগে ইয়াৰ পৰা ডাউনটাউন পাবলৈ চাওক কিমান ট্ৰেফিক 20 মিনিট লাগে দেখাইছে এতিয়া 1 ঘণ্টা ইয়াৰ পৰা নমস্কাৰ প্ৰিয় বন্ধু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই ইণ্ডিয়ানভ্লগলৈ আৰু আমি গৈ আছোঁ মুম্বাইkernikhil আহিছে চিকাগোলৈ এটা মিট আপ ৰাখিছে 6টা বজাত আজি হৈছে 7 জুন 6টা বজাত 6 PM ৰাখিছে কিন্তু সেই অফিচ কৰি দেৰি হয় তাতে চাওক ট্ৰেফিক ইমান বেছি যেহেতু অফিচ ছুটি হোৱাৰ সময় গতিকে পাওঁগেতে ঠিক নাই পিছফালে বায়ু বহি আছে পংকজৰ ধৰিছে টোপনি অফিচ কৰি আহিছে ট্ৰেফিক মোৰ কাৰণে সি আহিছে আচলতে মিটাৰ ৰাখিছে যিহেতু আমাৰ ইণ্ডিয়াৰ ইমান ভাল এজন ভ্লগাৰ গতিকে লগ কৰাটো বহুত দৰকাৰী কিন্তু পাওঁগেনে আশা নাই 6টা বজাত দিছিলে এতিয়া 6টা বাজিলে অলৰেডি 5টা 7টা মান এয়া চাওঁ যদি পাওঁ আপোনালোকক দেখাম নাপালে উপায় নাই আৰু চিকাগো ডাউনটাউন দেখিছোঁ কিবাকে আৰু এই এক্সপ্ৰেছৱেটো বন্ধ হৈ আছে কষ্টটো চলি আছে সেইকাৰণে আচলতে ইমান ট্ৰেফিক জাম হৈছে আজি এতিয়াও 25 মিনিট আছে ষ্টিল ৰঙা দেখাই আছে এইটো হৈছে মিচিগান লেক এইটো হৈছে সাউথ এভিনিউ বিচ ইয়ালৈকে আহিছিলোঁ কিন্তু নিখিল ভাই হয়তো গ'লগৈ আমি নাপালোঁ এইটোৱে স্পটটো দিছিলে মানুহে খেলি আছে এইফালে দেখাই দিছোঁ বাট আমি নাপালোঁ হয়তো গুচি গ'ল এনেকুৱা হ'ব পাৰে আমি বিচাৰি নাপালোঁ লাষ্ট বহুত দেৰি ঘূৰিছোঁ পাৰ্কিঙৰ পৰা 20 মিনিটমান খোজকাঢ়িব লগা হৈছে চাওক এইটোৱে স্পট দিছিলে বাট নাই নিখিল ভাই এণ্ড টিম হয়তো তেওঁলোক গুচি গ'ল আই থিংক চ' হয়তো গ'লগৈ ভিডিঅ' দেখিলে গম পাম ষ্টৰি দেখিলে গম পাম আৰু ইমান মানুহ ইয়াত বিচাৰি পোৱাটোৱে টান চাওকচোন আৰু বাহিৰফালে মোৰ কোচত ইমানখিনি মানুহ এনেকুৱা স্পটত যোৱাটো মানে বিৰাট ডাঙৰ কথা বিচাৰি থকাটো আৰু যিটো পাৰ্কিং আছে ন পাৰ্কিঙৰ পৰা আমি 20 মিনিট খোজকাঢ়ি আহিব লগা আছে তাতে হৈছে পেইড পাৰ্কিং তাৰপিছত ক'ত বিচাৰি পাম এনেকৈ দিছ ইজ ইম্পচিবল একচুৱেলি এইফালে ভিউটো ইমান ধুনীয়া লাগিছে চিকাগো মিচিগান আৰু এতিয়া আমি এখন ফটো উঠিব যাওঁগৈ আৰু লগটো নাপালোৱে ন লগ ব'লাই পেলাই যাম এইটো হৈছে লেক মিচিগান আৰু আমি লেক মিচিগানৰ পাৰে পৰে খোজকাঢ়ি গৈ আছোঁ 8টাই বাজিব হ'ল আৰু যাওঁগৈ এতিয়া আমি কি নেপালী ম'ম' খাব যাওঁ ৰেষ্টুৰেণ্ট বিচাৰি যাওঁ ম'ম'টো খাই যাওঁগৈ আৰু আমাৰ যে বহুত দেৰি লাগিলে ন আহোঁতে 1.5 ঘণ্টা লাগিছে তাতে ইমান দূৰত হয় সেইফালে পাৰ্কিং কৰিছোঁ তাৰপৰা খোজকাঢ়ি আহোঁতে আমাৰ 20 মিনিট লাগে সেইটো এটা কথা ধেৰ মানুহ থাকে ন এইটো সময়ত ইভিনিং সময় ইমানে বতাহ মাৰিছে বাহিৰত ঠাণ্ডাও পাইছে আৰু এতিয়া আমি এখন কেব লৈছোঁ তালৈ যাবৰ কাৰণে কাৰণ পাৰ্কিংটো আমি 3 ঘণ্টাৰ কাৰণে কৰি দিলোঁ গাড়ীখন আৰু য'ত পাৰ্কিং কৰিছোঁ পেইড পাৰ্কিং ন কিমান পাৰ আৱাৰ নহয় 3 ঘণ্টাৰ কাৰণে পেইড পাৰ্কিং আৰু তাৰ পৰাও 20 মিনিট খোজকাঢ়ি যাব লাগে য'ত মানে মিট আপটো ৰাখিছিলে আৰু ইমান বতাহ মাৰি আছে লেক মিচিগানৰ পাৰত এতিয়া কাৰণে কেব এখন বুক কৰি আমি ম'ম' খাবলৈ যাওঁ নেপালী ম'ম' আপোনালোকক দেখুৱাম আজি যেতিয়া নিখিলক লগ নাপালোঁ ম'ম'কে খাই যাওঁ যিহেতু ইমান দূৰ আহিলোঁ ট্ৰেফিকত এইখনে হৈছে গোৰ্খা কিটচেন আমি আহিছোঁ ইয়াতে আজি ম'ম' খাওঁ বহুত দিনৰ পাছত ভাল পুৰা নেপালী ম'ম' লেটছ গো ম'ম' বায়ু একুৰিয়াম দেখি মাছ চাব গৈছে আৰু ধুনীয়া এনভাইৰমেণ্টটো চাওক আছে বহুত ধুনীয়া এনভাইৰমেণ্ট নুডলছ আহি গ'ল আমাৰ পংকজৰ ফেভৰেট চিকেন নুডলছ দিছিলা দিছোঁ বায়ুৱে খাব বায়ু ইটছ হট অ'কে আৰু মানে গম পাইছে কি মুম্বাইkernikhil যাবলৈ আহিছে আচলতে ক'ত যাব মুম্বাইkernikhil আলাস্কা যাব বাইক ৰাইড কৰি আৰু তাহাঁতি নিউয়ৰ্কৰ পৰা আহিছে বাইক ৰাইড কৰি কালি হয়তো চিকাগো পাইছিলেহি আজি দিছিলে হট ইটছ হট অ'কে আজি ৰাখিছিলে মিট আপটো যিহেতু উইকডেজ হয় সেইকাৰণে 6টা বজাত দিছিলে আৰু আমাৰ আহোঁতে অকণমান দেৰি হ'বই কাৰণ বহুত দূৰৰ পৰা আহিব লগা হৈছে আমাৰ আৰু ট্ৰেফিক জাম থাকে যিহেতু অফিচ ছুটিৰ সময়ত দেখা পালে অথনি আপোনালোকে ঠিক আছে ম'ম' আহিলে ম'ম'টো দেখাম আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে বহুত দিনৰ পাছত ইয়াত ষ্টিম ম'ম' আৰু চুপ পাইছোঁ ইয়াত ডাম্পলিংছো পোৱা যায় আৰু পংকজে লৈছে এইটো ফ্ৰাইড ম'ম' এইটোৱে আছে আমি পাৰ্কিং কৰি থোৱা গাড়ীখনৰ বিল্ডিংটো বাই ইউ কাম আৱাৰ কেব ৰাইড ইজ ফিনিছ ৰাইট ম'ম' চম' খাই আহিলোঁ এতিয়া আমি যাওঁ গাড়ীখন লওঁ ইয়াতে গাড়ীখন লৈ যাওঁ ঠিক আছে আজি ভিডিঅ'টো এতিয়া শেষ কৰিছোঁ অন্য এটা ভিডিঅ' দিছিলোঁ সোনকালে আহিম তেতিয়াকৈ ভাল থাকিব হাঁহি থাকিব থাকিব টেক কেয়াৰ বাই বাই আৰু যোৱাৰ আগতে লাষ্টৰ ফালে চিকাগোৰ ৰাতিৰ ভিজুৱেল অলপ দেখাই দিব আপোনালোকে চাই থাকিব নিখিলক লগ নাপালোঁ সেইকাৰণে অলপ বেয়া লাগি আছে বাট ঠিকে আছে উপায় নাই আৰু ইয়াতে কিবা হৈছে পুলিচৰ গাড়ী পূৰা ৰৈ আছে কেইবাখনো পুলিচৰ গাড়ী আৰু পিছফালেও দেখি আহিছোঁ পুলিচৰ গাড়ী কিবা এটা হৈছে ইয়াতে Ordinary road trip to an extraordinary journey that's made to savor. What are you waiting for? Grab your Kinder Bueno bar. এটা চিকাগোত হেতুৱে হয় ডাউনটাউনত কিবা কিবি হৈয়ে থাকে
Do you want to know?